ঠাউনি নাথাকিলে মানে বৰ ভাল লাগে আকৌ দেই ঘৰখনত থাকি নহ'লে ইটো কৰকচোন সিটো কৰকচোন কৈয়ে থাকে একদম এতিয়া মই ধুনীয়াকৈ ফেচবুক চাই থাকিব পাৰিছোঁ নহ'লে হাউনিয়ে যে ইটো কাম কৰকচোন বুলি ক'লে আৰু কৰিবই লাগে নহয় নহ'লে আকৌ ইমান গালি পাৰে তাৰপিছত আকৌ হেৰি বস্তুবোৰ গোটাই থৈছোঁ এই চাইকেলখন ভিতৰলৈ আনি থৈছোঁ চোৰে লৈ যাব নহয় নহ'লে এইডাল ওচৰতে থৈছোঁ আৰু বেডডাল চোৰটো আহিলে ডাইৰেক্ট মাথাতে মাৰি দিম বতাহটো ওচৰতে থৈ দিছোঁ পাই লাগে নহয় তামোল খাই থকা মানুহ যে অঁ পাহৰিয়ে গ'লোঁ দেখোন আজি কেশৱহঁতৰ হেৰি অকণমানিটোৰ নামাকৰণ নহয় এই ফোন এটা কৰোঁ দেই হেল্ল' অঁ হাউনি কি কৰিছা এয়া মই এনেই আছিলোঁ এই কৰিছোঁ কাম বহুত কাম কৰিছোঁ মই তোমালোক আৰু ঘৰখনত নাথাকিলে বৰ বেয়া লাগে নহয় অঁ অঁ আজি নামাকৰণ নহয় অঁ নাম হৈ আছে অঁ অঁ আহিবা আৰু সোনকালে লকডাউন দিয়া কথা আছে আকৌ দেই ফচি যাবা চাবা অঁ অঁ হ'ব দিয়া তুমি কামত লাগাগৈ যোৱা যাওঁ পাই এই কুকুৰাকেইটা আকৌ হেৰি মেলি থোৱা আছে নহয় চাবগৈ লাগিব এই তাহাঁতক চাউল কেইটামান দি থৈ আহোঁগৈ হৈছে আমাৰ এতিয়া ভকতৰ ফালৰ পৰা নামাকৰণৰ কামখিনি হৈ গ'ল আৰু এতিয়া ল'ৰা পোৱালিটোৰ নাম আমি থৈছো অনিকেত ৰোহন ভকতৰ কামখিনি কৰি হৈ গ'ল এতিয়া ৰাতি পাৰ্টিলৈ এইবোৰ ঠিক ঠাক কৰিব লাগে নহয় বেছি মানুহ মতা নাই বাৰু হেৰি এইটো কি বুলি কয় আহিবও নহয় মানুহ আকৌ ভালকৈ বেলুন চেলুন দি সজাব লাগিব অঁ পাহি কৰিব লাগিছিলেতো ব'লা দুইটাই কামত লাগি যাওঁ তুমি বেলুন ফুলাবা আৰু মই লগাই যাম অঁ ব'লা তাৰপৰা ইহঁতি বৰ ধুনীয়াকৈ সজালে বৰ ধুনীয়া লাগিছে পিছে আমাৰ চুনু আৰু ফুচু ওলাইছে নে জানো জিউটো ওলাই পিনি একদম ঘূৰি ফুৰিছে সিহঁতকহে দেখা নাই বেয়াকৈ সজাব বুলি ভাবিছিলোঁ ধুনীয়াকৈ সজাই পিনি থৈ দিছে দেখোন এতিয়া কি কৰিম মই এইখন হাৰি পিন্ধি আহিলোঁ তাতে হ'ব যা এনেকৈ খাই যাম ঐ চৰ ইমান যদি কোনো কেনেকৈ ভূতটো ৰকম আহিছে চা সেইখন বাৰু ধুনীয়া লাগিছে চিম্পুল একদম মুখাখন মাৰি আহিছে আৰু চকুকেইটা তেলেক কৰি পিনি চাই আছে মোলৈ চাইছে দেখোন ভয়হে লাগে পাই যাওঁ ইয়াৰ পৰা অঁ সেই মানুহজনে দেখোন মোক চাই পিনি গুচি গ'লগৈ এই মই আহিছোঁ মানে ক'বলৈ গৈছে চাগে কোনোবা আহিছে বুলি ভাল লাগিছে চাগে মোক একদম থৰ লাগি চাই আছিলে নহয় হেৰি বাটে বৰ ধুনীয়া নহ'লে আকৌ মই কিন্তু গিফ্টটো বৰ ধুনীয়াকৈ পেকিং কৰি আনিছোঁ চবেই মোক গিফ্টটো লৈ চাব একদম যাওঁ পাই ভিতৰলৈকে যাওঁ এই ধৰ ৰখিনো কি কৰিম বা ৰোহন তুমি কিন্তু বৰ ধুনীয়া ডেকৰেট কৰিছা আকৌ দেই হয় নেকি বৌ থেংক ইউ দেই এই পিছে মই অকলে কৰা নাই পাহিও কৰিছে অঁ পাহি ক'ত গ'ল আকৌ পাহি মাতি দিয়া আকৌ এই তাই পটককৈ কাম এটা কৰিবলৈ গৈছিলে আহিবই এতিয়া ৰ'ব বা জিউ চুনু তোমালোকে ইমান ধুনীয়া লাগিছে দেখিবলৈ থেংক ইউ বৰ্মা থেংক ইউ ৱেলকাম পিছে ফুচু তুমি একো নাই পিন্ধা যে কিয় নতুন কাপোৰ আনি দিছিলে নহয় এনেই মই নতুন কাপোৰ পিন্ধি বেয়া পাওঁ কিবা গাটো খজোৱা নিচিনা লাগে সেইকাৰণে মই এইবিলাকে পিন্ধি আছোঁ হয় নেকি মই পাহিক মাতি আনোগৈ ৰ'ব বৌ আৰু হেৰি কেকটো লৈ আহোঁগৈ অঁ যোৱা বৌ এতিয়া কেকটো কাটিব লাগে আৰু তাৰপিছত হেৰি কোনে কি দাম দিম বুলি ভাবিছে সেইটো ক'ব লাগে এই প্ৰথমতে কেকটো কাটক আৰু এইফালে চাওক ফটোকপি মাৰো আকৌ অঁ আগতে ফটোকপি মাৰি লোৱাচোন কেকটো খাবলৈ ইমান ধুনীয়া ঐ পাহি ক'ৰ পৰা আনিলি কেকটো মামী মোৰ মাহীৰ বেকাৰী আছে নহয় মাহীৰ বেকাৰীৰ পৰাই আনিলোগৈ সঁচাকৈ পাই কেকটো বৰ ধুনীয়া খাবলৈ একদম পুৰা টেষ্টি হ'ব এতিয়া কেকৰ তাৰিফ কৰিবলৈ বাদ দিয়া এতিয়া কোনে কি নাম ভাবি থৈছে কোৱা আকৌ মই এডোখৰ ৰখি হেৰি চাই আছো নহয় অঁ ৰাহুল নামগীতটো ক'ব লাগে আৰু ভকতৰ ফালৰ পৰা অনিকেত দিলে আৰু তোমাৰ দাদা আৰু মোৰ ফালৰ পৰা আমি আয়ুষ দিছোঁ ইয়াৰ নামটো আয়ুষ বুলি মাতিম আমি আৰু বাকীখিনিয়ে কি ভাবিছে বা নাম আমাৰ জিউৱে কোৱাচোন তুমি নাম এটা ভাবি থৈছো বুলি কৈছিলা নহয় বাহ আমাৰ জিউৱে দেখোন বৰ ধুনীয়া নাম এটা থৈছে থেংক ইউ মামা মই অকলে থোৱা নাই নহয় ফুচু দাদাও লগত হেল্প কৰি দিলে আকৌ নামটো বিচাৰিবলৈ আৰু চুনু বায়েও হয় নি চুনু ফুচু তোমালোককো থেংক ইউ দেই ৱেলকাম মামা আৰু পাহি মামী কওকচোন আপোনালোকে কি নাম ভাবি থৈছে ৰোহন তুমিও কোৱা ৰোহন আৰু মোৰ ফালৰ পৰা অকণমানিটোক আমি পুতু বুলি মাতিম মৰমতে ধুনীয়া নামটো দেই
থৈছিলো মই জোনাক জোনাক বা মামিও দেখোন ধুনীয়া নাম এটা থৈছে পাই শ্ৰদ্ধা শাড়ীখন চেঞ্জ কৰি ল'লা নি লভলি আণ্টি শাড়ীখন চেঞ্জ কৰি ল'লো কিবা এটা ভাল লগা নাছিলে সেইকাৰণে চেঞ্জ কৰি ল'লো আকৌ পিছে আপুনি খালে নে কিবা কিবি খালো পিছে তোমাৰ মা দেউতাক নেদেখিলো যে কিয় অহা নাই নি আকৌ মা দেউতা আহিব নোৱাৰিলে এই আমাৰ মানে সেইফালে লকডাউন দি দিলে আকৌ ঘৰৰ পৰা এতিয়া মাহঁত ওলাব নোৱাৰা হ'ল সেইকাৰণে আহিব নোৱাৰিলে আৰু তেনেকেনো আহিব মই আকৌ ভাবিছো নাতিৰ নামাকৰণত নাহিলে যে ককা আইতাক কি হ'ল বোলো পিছে শিৱাংগী অপ্সৰা তাৰপিছত ইগিজনী নাহিলে যে এই শিখামণিখন তাহাঁতক মাতিবলৈ নহ'ল আকৌ কৰোণা ছিজন যে তাতে আৰু হেৰি যাক তাক মতাও নাই আপুনি এতিয়া ঘৰৰ ওচৰ আহি থাকে বুলি মাতি দিলোঁ আৰু বেয়া পাব নহয় নহ'লে আৰু বেয়াও লাগিব আপুনি নাহিলে আকৌ কথা লগনীয়া যদি নাহিলে আকৌ কেনেকৈ হ'ব আহিবতো লাগিব নহ'লে আকৌ যাক তাক কথা লগাইহে ফুৰিব নমাতিলে বুলি মই জানো আৰু তোমালোকে মাতিবা আৰু কিবা হ'লে বৌ আপুনি কিবা এটা খালে নে বাৰু ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাছিলে নহয় ভালকৈ পাহি খালোতো আকৌ এই চাওমিন অকণমানকে খাই দিলোঁ খাবলৈ মন গ'ল বহুত দিন খোৱাও নাছিলোঁ যে ভালে কৰিলে জিউহঁতেও হেৰি চাওমিনকে খালে মই বোলো ইমান নাখাবা হেৰি ফুচুৱাই আকৌ 3 প্লেট মান চাওমিনে খাই দিলে হয় নি সৰু ল'ৰা ছোৱালী যে বৰ ভাল পায় আৰু চাওমিন টাওমিন খাই এইটো কি বুলি কয় লভলি আণ্টিৰ লগতে কথা পাতি আছিলোঁ তুমি পাতাচোন মই পটককৈ হেৰি অকণমানটোক চাই আহোঁগৈ ঠিক আছে বৌ লভলি আণ্টি খানাটো খাই কেনেকুৱা লাগিলে কওক আকৌ ভালে হৈছে আৰু খানাটো খাবলৈ হেৰি খালি অকণমান নিমখ অকণমান মই বেছি পালোঁ মানে মই নিমখ অকণমান কমাই খাওঁ মানে এইটো কিবা এটা কথাত অবজেকশ্যনটো থাকিবই ন সোধাতকৈ নুসুধাই ভাল আছিলে নহয় নাই কোৱা একো নাই কোৱা এই জিউহঁতক এই ফুচু কথাই কৈ আছিলোঁ 3 প্লেট চাওমিন খাই পিনে এতিয়া তাৰ পেট বিষ চেট বিষ হৈছে নি বোলো পিছে মই গৈ থাকোঁ আৰু দেই আজিলৈ আহিছোঁ যায় নি যাব তেতিয়াহ'লে